ইমান পৰিব লাগেনে ঘাম বাহিৰ হৈ গৈছে ৰহ খুলিয়ে লওঁ নাই 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 গৰমৰ কাৰণে গটা খাবলৈ নাই দেই কৃষ্ণ Yes, sir. মেডামে যিখিনি চাব বিচাৰিছে মই দেখুৱাই দিছো হয় স্যাৰ হয় কি হৈছে নাই একো নাই আপুনি পাতক হয় স্যাৰ মই এতিয়া গৈ আছো ওকে স্যাৰ ऊपर वाला जब देता है ना मार के देता है चल बसंती তোৰ স্থান ইয়াত নহয় মোৰ টেবুলৰ সন্মুখত ভালে ভালে কৈছো কুলাৰটো ছাৰৰ ৰুমত থৈ আহক কি হৈছে নাজানো মই ছাৰৰ ৰুমত কুলাৰটো থৈ আহক যা যা কি যা যা ছাৰে এই মুখে গালি পাৰিব ঘৰক্ষী পদুম বতাহৰ লগত ধেমালি নকৰিবি কিন্তু যাব দিছো যা ছাৰ হওক তেতিয়া গম পাই যাব কুলাৰ ইয়াত থাকে না ছাৰৰ ৰুমত থাকে পদুম আৰে কি হ'ল আকৌ ক্লাছ বনাইছে দেই ৰহৰ দালিকণ আজি এই বানৰ ঘৰৰ খোল তামোল এখন লৈ আহ ঐ অসভ্য কোনবাই ছাৰ বৰ ধুনীয়া সম্বোধন এটা কৰি মাতিলে ভাল লাগিছে নেলাগিবনে আৰু ৰ'বচোন আপুনি বৌক এইটো ব্যৱহাৰ কৰে আমাৰ ঘৰুৱা লেংগুৱেজ কথা ক'বলৈ আহিছে লাজ নাপায় বৌক এনেকুৱা ব্যৱহাৰ কৰিবলৈ গিৰিয়েক ঘৈণীয়েকৰ কিহৰ লাজটো আমি দুইটা ফ্ৰী আৰু কেতিয়াবা ফেনৰ তলত মই শুওঁ কেতিয়াবা তাই শুৱে কেতিয়াবা ফেনৰ স্পীড বেছিকৈ দি আমি এটাও নুশুওঁ মৰমে থাকক লাজ নাপায় পালে দৌৰাই দিলো নহয় আপুনি ইয়াত কিয় এনেকে চাই আছে তোকে চাই আছো ৰ কিয় এই ঠাণ্ডা হাৱাটো ইমান মজাকে লৈ আছা তই নক'ব বস্তুটা একদম শ্বিলঙত থকা নিচিনা লাগিছে অ' নিজৰ বুলি হয় নেকি একদম শ্বিলঙৰ ফিলিংছ আহি গৈছে ঐ ৰাকেশ অ' তোৰ কাম শেষ হ'লে মোকো দিবিচোন ময়ো সেই ফিলিংছটো ল'ম দেই ইনছে মিলি আকৌ কুলাৰটো এৰি দিবও লাগিব নহয় ক'ত গেছিলি ছুইজাৰলেণ্ড গৈছিলো জমাইছা বিহু লাগি আছে যে মোৰ আচ্ছা এইবিলাক বাদ দি আজি গৰম কেনেকুৱানো বহুত গৰম দেই ফিল ল'বি কি ফিল মোৰ লগত একবাৰ ফিল ল'বি কি ফৰটুৱেণ্টি কথা ক'বলৈ আহে হে বেয়া পাওঁ বিলাক কথা মই অসভ্যালি মানে আৰে মইনো কিয় অক্ষয় ভালে কৰিলো এই আই তৰা মাই আৰে ৰচোন বুঢ়া চলা ফটো আমি আই তৰা মাই কিয় খং কৰি আহিলি ফৰটুৱেণ্টি কথা ক'লে মোৰ খং উঠিবই আৰে ক'ত 420 কথা ক'লো মই ফিল্ডৰ কথা কোৱা নাছিল আপুনি কৈছিলো বল শ্বিলঙৰ ফিলিংছ লওঁ আচ্ছা শ্বিলং মোক লৈ আপুনি শ্বিলঙলৈ যাব অসভ্যালি চাহ হওক আজি মই আপোনাৰ অসভ্যালি গুচা আছে চল বুঢ়া আই তৰা মাই ক'ত শ্বিলঙত যা কথা ক'লো মই একো বুজিয়ে নাপাল না কি আহি ধেত তেৰি পৰীক্ষা দিব যে মই বুঢ়াৰ ইছৰাম খাই দিলে কলিজা মোৰ ইছৰাম গা তিয়াব লাগিব এতিয়া জানেনে কিয় পৰপুৰুষৰ গাত খুন্দা মৰা নাই জানো তই দেখিছো গংগাতকৈও পবিত্ৰ আৰু বিবাহিতা মানুহে বিবাহিত মানুহৰ লগত খুন্দা মাৰিলে গা তিয়াব নালাগে নহয় বৰলা মানুহৰ গাত খুন্দিয়ালেহে তিয়াব লাগে হয় নেকি তই পুথি পাজি নপঢ় নেকি সেই বুলি লিখা আছে অভ্যাসটোকে ৰাখিবিচোন এইবিলাক বাদ দিয়কচোন মোক বিচাৰ এটা কৰি দিয়কচোন কিহৰ এই বুঢ়াৰ ক'ৰ বুঢ়াটো সেইকাৰণেই মই কওঁ বয়স থাকোঁতে বিয়াখন পাতি ল
তেহে হাঁপাহবিলাক মুকলি হ'ব আচ্ছা মই বিয়া পাতা নাই তোৰ কি প্ৰব্লেম হৈছে মোৰ একো প্ৰব্লেম হোৱা নাই কিন্তু ইহঁতৰ লাইফটো ৰিস্কি হৈ গৈছে কি ৰিক্স হৈছে তাৰ তই এইমাত্ৰ তাক শ্বিলঙলৈ লগ ধৰা নাই ক'ত শ্বিলঙত যাব লগ ধৰিলো মই এটা কথা শুনাইছে চোৱা এইমাত্ৰ মোক শ্বিলঙলৈ লগ ধৰা নাছিল নাই ধৰা মিছা কথা কিয় কয়হে আপুনি ধৰা পৰি গ'ল যে কেৰেক্টাৰলেছবোৰ ঐ জানলা মেলা নকবি দেই মই তাক থানাতে শ্বিলঙৰ ফিল্ড লোৱা কথা কৈছো থানাত শ্বিলঙৰ ফিল্ড ল'ব পাৰি ধৰা পৰিল যে ব্ৰেইনে কাম কৰা নাই একো ধৰা পৰা নাই এই কুলাৰৰ হাৱাটো শ্বিলঙৰ নিচিনা হয় না নহয় মই সেইটো ফিল্ড লোৱাৰ কথাহে কৈছো ৰাম তাকে আপুনি ভালকে বুজাই ক'ব নোৱাৰে খাই দিছে আৰু মানে তোক এনে কোনে ক'লে কুলাৰত শ্বিলঙৰ ফিল্ড ল'ব পাৰি বুলি ৰাকেশ চা তাক নিজৰ টেবুলত কেনেকে ফিল্ড লৈ আছে বাপেৰে কিনিছে এইটো হা বোলো বাপেৰে কিনিছে কুলাৰটো ঐ কেইটা এইখিনিতে কথা এষাৰ মন কৰিব দেই বাপেক ধৰি কিন্তু কথা নক'ব তেতিয়াহ'লে মাৰে কিনি দিছে আপুনি বাপেক মাক ধৰি কথা কৈ আছে যে নিজৰ বুলি হাজাৰবাৰ ক'ম ছাৰৰ ৰুমৰ কুলাৰটো তই কি সাহসত তোৰ ওচৰত লগাই ল'লি অৰ্ডাৰ আছে ছাৰে দিছে চৰি হ'ব দে কেঁচা টোপনি ভাঙিবলৈ আহিছে ঐ কেইটা আগত নৰ'ব না এই অফ কৰি দিলে নেকি চুইচটো দিয়ক না সেই কেইটা ধেমালি নকৰিব না আৰে মালে উঠাই লৈ গ'ল ঐ কেইটা কেকেৰা এয়া কি ধেমালি এইখিনি মই শুই আছো মোৰ সন্মুখৰ পৰা কুলাৰটো কিয় লৈ আহিলে নিজৰ বুলি তই যাচোন যা যা যাম কিন্তু কুলাৰটো লগত লৈহে যাম মই আকাশৰত যাচোন এতিয়া যা যাম মই কৈছো ন মই কুলাৰ লগত লৈহে যাম তই কিনিছ আপুনি কিনিছে মই কিনিছো তেতিয়াহ'লেতো লগত লৈ যাম আৰে পাগল ঐ গৰমত চা 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 এই দিয়ক বেয়া পাম কিন্তু বেয়া পালে নহ'ব না মই চাৰ পৰা অৰ্ডাৰ লোৱা আছে ঘপকে খংটো উঠিব কিন্তু খং উঠিলে নিবলৈ দিয়ক ভাঙি পেলালে কৰিবি কিয় কিহৰ অভদ্ৰামী এইবোৰ দিনে দিনে বাঢ়ি গৈছে ইয়াৰ অসভ্যালি কুলাৰ ভাঙিব ধৰিছে নহয় মোৰে খং উঠিছে কিন্তু কাৰণটো সুধকচোন তাক সুধিবলৈ নাই ছাছপেনশ্যনত পঠিয়াব লাগে কি হ'ল এতিয়া দুখটো মোৰহে হ'ল আপোনাৰ দুখ নহয় যদি কাৰ চুপ ছাৰ শুনকচোন আপুনি বোলে তাক কৈছে আপুনি বোলে নথকা সময়ত বোলে কুলাৰটো বোলে সি বোলে ইউজ কৰিব পাৰিব বোলে কি বোলে তোক মই অৰ্ডাৰ দিছো নহয় অৰ্ডাৰ ঠিক নহয় এইফালে চাৰ ভাঙিব লাগিছিল কি ভাঙিবলৈ লৈছিলো কি অসভ্যালি দেখিছে তাক আৰু আপুনিনো কি কৰি আছে লৈ যাওক সেইফালে ক'লৈ নিছে মোৰ ৰুমলৈ আনক নটংকি চোৱাই ছাৰ কি হৈছে খাটনিয়াৰ মাততো জোৰ নাই খোজতো জোৰ নাই উত্তৰ ওপৰতহে আছে কি ওপৰত সূৰ্য দেৱতাৰ কথা কৈছো যিটোহে বিফটা ৰ'দ মাৰিছে আৰু বিফাটা ৰ'দ মানে বুজা নাই ফটা ৰ'দ চিৰিয়েল চিনেমাত যে বেয়া কথা ক'লে বিপ এটা মাৰি নিদিয়ে সেইটোকে কৈছো কি ফটা ৰ'দ ছাৰ কি হ'ল কিবা বস্তু এটা ছাৰ হাতখন দিয়কচোন কিয় দেখুৱাকচোন মোৰে কপালে হাত দি দিলি যে মাই ডগ সঁচা তই কি আছো কি আছো মণিবই বিজনেছ কৰিছে মই খবৰ নাপাইছো আৰু তো খবৰ পাবলৈতো মানুহটো থাকিবও লাগিব মই মানুহটো আছো যদি আছো নাছো যদিও মই আছো সেইটো ডাঙৰ কথা নহয় এই মবিল বিলাক কি কামত আছে গুৱাহাটীত ইমান বিলাক মবিল আছে কোনোবা এটা মবিলত যদি ফোন কৰি দিয়ে মইতো খবৰটো পাই যাওঁ কৃষ্ণ ভুল হৈ গ'ল দেই নেক্সট টাইম যদি কিবা এটা হয় মোক গুৱাহাটীৰ যিকোনো পিছুৱত মই ফোন কৰি খবৰ দিম খালি নম্বৰটো মাৰিব মই খবৰ পাই যাম হ'ব প্ৰভু মোকে কৈছে নে এইডালাই যে মোক ইমান সন্মান কৰিছে অভদ্ৰ নেকি তই চাওকচোন কালাৰটো কি কালাৰ এই হাতৰ কালাৰটোৰ কথা কৈছো আপোনাৰটো চাওকচোন পূৰ্ণিমাৰ নিচিনা আৰু মোৰডাল চাওকচোন একে ঘূৰাও সি
এই ফটো আমিবিলাক কৰিবলৈ আপুনি মানুহ বিচাৰি নাপালে? একে চিৰিয়াছ মেটাৰ ছাৰ। চাওকচোন ছানবাৰ্ণ হৈ মোৰ কি অৱস্থা হৈছে। মোৰ ভিতৰৰ গাটো বগা কিন্তু চোলা পিন্ধি থাকো যে কিন্তু মইতো উলিয়াই ফুৰিব নোৱাৰো। হত! নাই, একক প্ৰচেষ্টাত নহ'ব, যৌথ প্ৰচেষ্টা এটা কৰি চাব লাগিব। কোন ক'ত আহিল বা? মই কি অসভালি কৰিছো বাচ্চা দা? আৰু মৰমৰ চলেৰে সাৱটি ধৰি গোটা মাৰি দিলি যে মোক। এই টানি আনালৈকে মোৰ তাৰ পিছৰ খিনি নিমখ মানে আচাৰ দিয়া নিমখ সোপা গোটেই তালুত ঠানি আহিছে। তাৰপিছত মই টপচ টপচ চুমা খাই থাকিব লাগিছে। মূৰ্খ ঘামি গৈছো। চিচ! ক'ত গ'লি হঁত? দেখিছ মোক অকলে এৰি থৈ নৰমনিছ এটাও নাই। সত্ৰাধিকাৰ পৰা স্বৰ্গসুখ লৈ আছে। ঐ মুখ ঘূৰাব নালাগে, কথাটো কওক। এইফালে আহক। কি হৈছে? কওক। স্বভাৱটো কেতিয়া মানে সলনি কৰিম বুলি ভাবিছে? থকাততো বহুত কেইটা স্বভাৱেই আছে, সদ্যহতে এই লোকৰ ৰুমলৈ জুপি থকা স্বভাৱটোৰ কথা কৈছো। লোকৰ ৰুম মানে কোনটো ৰুমৰ কথা ক'লে? বুজা নাই? এইটো ৰুমৰ কথা কৈছো। এইটো লোকৰ ৰুম কেনেকে হ'ল ছাৰ? এইটো থানাৰ ৰুম, থানাখন আমাৰ, গতিকে এইটো আমাৰ ৰুম। এভৰি থানাজ প্ৰপাৰ্টি ইজ আৱাৰ প্ৰপাৰ্টি। এজ ফৰ এক্সাম্পল ছাৰ, দিছ এয়াৰ কুলাৰ, দিছ এয়াৰ কুলাৰ ইজ থানাজ এয়াৰ কুলাৰ, চ' ইটছ এ প্ৰপাৰ্টি ইন থানা। এভৰি পুলিচাৰ বা উদাহৰণ দি মালে উঠাই দিছে। বাহ বাহ বাহ।